ফনিক্স পালাচিঅ'ৰ নাম হয় আৰু মলটো বহুত ডাঙৰ এৰিয়াত বনোৱা হৈছে। সো বন্ধুসকল, যেহেতু আপোনালোকে গম পায় যে লাষ্ট ভিডিঅ'টোত মই আম্বেদকাৰ পাৰ্ক গৈছিলোঁ, তো আম্বেদকাৰ পাৰ্কৰ পৰা ওলোৱাৰ পাছত মই ফনিক্স পালাচিঅ' মল যিটো আছে লক্ষ্ণৌত চবতকৈ ডাঙৰ মল অ'পেন কৰা হৈছে তালৈ গৈ আছোঁ। সেই তাৰ কমপ্লিট ভ্লগ দেখুৱাম। আৰু মলটোৰ জাষ্ট কাষতে আপোনালোকে চাব পাইছে ৰাস্তাত আমি পালোঁ লক্ষ্ণৌৰ চবতকৈ ডাঙৰ ষ্টেডিয়াম একানা ষ্টেডিয়াম, আৰু এইটোৱে একমাত্ৰ ষ্টেডিয়াম হয় লক্ষ্ণৌত থকা। তো ষ্টেডিয়ামটোৰ নাম হৈছে একানা ষ্টেডিয়াম। চাবলৈ খুব একদম গোল আকাৰত বনোৱা আছে। ষ্টেডিয়ামখিনি অলমষ্ট এনেকুৱাই চাবলৈ এনেকুৱাই হয়। চ' একানা ষ্টেডিয়াম এইটো হয়। এতিয়া আমি জাষ্ট পাব লৈছোঁ ফিনিক্স পালাচিঅ' মল। চ' বন্ধুসকল, স্বাগতম জনাইছোঁ আৰু এটা ফ্ৰেছ আৰু নতুন ব্লগত। আজিৰ ব্লগটোত মই আহিছোঁ লক্ষ্ণৌত অ'পেন কৰা এটা নিউলি অ'পেন এইটো আপোনাৰ শ্বপিং মল হয়। মল ফনিক্স পালাচিঅ'ৰ নামটো অলপ প্ৰনাউন্সিয়েশ্যন কৰিবলৈ দিগদাৰ হৈছে। ফনিক্স পালাচিঅ'ৰ নাম হয় আৰু মলটো বহুত ডাঙৰ এৰিয়াত বনোৱা হৈছে। মানে ফ্ৰণ্টৰ পৰা আপুনি চালে অলপ সৰু লাগিব চাইছে আপোনালোকে, কিন্তু মলটো ওপৰত বেছি বনোৱা নাই, তলত মানে এৰিয়াটো বেছি কভাৰ কৰিছে। চ' নতুনকৈ অ'পেন হৈছে এইটো বহুত ডাঙৰ, মানে লক্ষ্ণৌ এৰিয়াতকৈ যিমানেই মল আছে চবতকৈ ডাঙৰ মল এইটো হয় ফনিক্স পালাচিঅ' ইয়াৰ নামটো। কমপ্লিট ভিতৰত গৈ আপোনালোকক দেখুৱাম, ভিতৰত গৈ কি আছে, কেনেকুৱা লাগিছে। যদি কিবা ল'বলগীয়া বস্তু আছে কম দামত পাওঁ যদি ল'ম, মলত কিন্তু কম দামত পোৱাটো আশাই নাই। চ' ভিতৰত গৈ আপোনালোকক ভিডিঅ'টো কমপ্লিট দেখুৱাম কি আছে কি নাই। ভিডিঅ' যদি ভাল লাগে লাইক শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' বন্ধুসকল, আৰু এটা ইণ্টাৰেষ্টিং কথা কি আছে, মলটোৰ জাষ্ট অপজিট ছাইডে লক্ষ্ণৌৰ যিটো ষ্টেডিয়াম আছে একানা ষ্টেডিয়াম, এই ষ্টেডিয়ামটোৰ পিছফালে আছে, মানে মলটোৰ অপজিট ছাইডে ষ্টেডিয়াম আছে। মানে ক'ব পাৰি ষ্টেডিয়ামৰ ফ্ৰণ্ট ছাইডে আপোনালোকে বা অপজিট ছাইডে ফনিক্স পালাচিঅ' মলটো বনোৱা হৈছে। এইটো হৈছে আপোনাৰ লক্ষ্ণৌত থকা একানা ষ্টেডিয়াম। এইটোৱে ষ্টেডিয়ামটো আপোনালোকে চাওক। ভিতৰলৈ আমি নোসোমাওঁ, বাহিৰৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ। একানা ষ্টেডিয়াম এইটোৱে হয়। চ' বন্ধুসকল, ফাইনেলি আমি যিহেতু গেটৰ ফালৰ পৰা এণ্ট্ৰি কৰিছোঁ। এণ্ট্ৰি কৰাৰ পিছত এইফালে আপোনালোকে চাওক এনেকুৱা ধৰণৰ চিন আছে। ইয়াত বেৰিকেডিং লগোৱা আছে, লগতে ইয়াত গেটৰ ব্যৱস্থা কৰা আছে। মানে গাড়ী চাড়ী সোমাবলগীয়া হ'লে বা উলিয়াবলগীয়া হ'লে ইয়াত এণ্ট্ৰি কৰি পিনে সোমাবলগীয়া হয়। চ' এফালেদি আমি জাষ্ট এণ্ট্ৰি কৰি লৈছোঁ, যিহেতু আমি খোজকাঢ়ি আহিছোঁ। তো এইটো চাওক আপোনালোকে মলটো কিমান ডাঙৰ। ইয়াত আহি আপোনালোকক কমপ্লিট ভিতৰত গৈ চিনটো দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ' ভাল লাগিলে লাইক শ্বেয়াৰ নিশ্চয় কৰিব, আপোনালোকে ভিডিঅ' শ্বেয়াৰ বেছিকৈ কৰিব। চ' বন্ধুসকল, এইটো হৈছে ফনিক্স পালাচিঅ' মল। আপোনালোকে চাইছে বহুত ডাঙৰ মলটো। ইয়াৰ ভিতৰত গৈ সোমাই পিনে আপোনালোকক দেখুৱাম কি আছে কি নাই। চ' বন্ধুসকল, এইটো হৈছে মলৰ পাৰ্কিং এৰিয়া। পাৰ্কিংটো বেছমেণ্টত আছে। অবভিয়াছলি মলৰ পাৰ্কিংখিনি বেছমেণ্টতে থাকে। বেছমেণ্টত পাৰ্কিং আছে। আমি এতিয়া পিছফালৰ পৰা গৈ আছোঁ। চ' বন্ধুসকল, আমি এতিয়া সোমাব লৈছোঁ, কিন্তু এটা ডাঙৰ কথা, বেগটো আপোনালোকৰ বাহিৰত ৰাখি নিদিয়ে। আমাৰ ইয়াত যেনেকৈ মলৰ বাহিৰত ৰাখি দিয়ে, আৰু বেগত যদি কেমেৰা চেমেৰা থাকে সেইবোৰ এলাউড নকৰে ভিতৰত। তো কেমেৰা লৈ পিনে আপোনালোকে এইটো মলত এণ্ট্ৰি কৰিব নোৱাৰে। চ' বন্ধুসকল, আমি ফাইনেলি মলৰ ভিতৰত এণ্ট্ৰি কৰিলোঁ। আৰু কথা এটা ক'ব বিচাৰিছোঁ যে ভিডিঅ'টোত আপোনালোকক মলৰ গোটেইখিনি যিমান শ্বপ আছে মই দেখুৱাব পাৰোঁ। সেই গোটেইখিনি শ্বপৰ এটা ক্লিপ আপোনালোকে পাই যাব। চ' সেইটো মিউজিকৰ যোগেৰে দেখুৱাম আপোনালোকক। ইয়াত ভিডিঅ'টোত বেছি বিশেষকৈ ক'বলগীয়া একো নাই, কাৰণ এইটো এটা শ্বপিং মল হয়। তো শ্বপিং মলৰ মানে যি দোকান আছে মলটোৰ ভিতৰত, সেই গোটেইখিনিৰ ক্লিপ সৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, যাতে আপোনালোকে গম পায় যে এই মলখনত কি শ্বপ আছে। ঠিক আছে, তো সেইখিনি আপোনালোকক মিউজিকৰ যোগেৰে দেখুৱাম। চাওক আপোনালোকে এনেকৈ ধৰণে চাব পাৰিব শ্বপখিনি, আৰু শ্বপৰ নামখিনি নিশ্চয় দেখাবলৈ চেষ্টা কৰিম। চ' বন্ধুসকল, এইটো হৈছে মলৰ চেণ্টাৰ। আৰু মলৰ চেণ্টাৰত হাতীৰ এনেকুৱা দুটা ষ্টেচু বনোৱা আছে লাইটৰ যোগেদি, আৰু ইয়াত মানুহে ফটো তোলে, চেল্ফি পইণ্ট বুলিও ক'ব পাৰি ইয়াক। তো এইটো চাওক এনেকুৱা ধৰণৰ চাবলৈ।
সো বন্ধুসকল এইটো হৈছে মলৰ ভিতৰত থকা মেপ মানে মলটো ইমানেই ডাঙৰ সেইকাৰণে সবেই বুজি নাপাব কোনফালেদি সোমাবলগীয়া আছে কোনফালেদি ওলাবলগীয়া আছে বা ক'ত কি আছে সেইকাৰণে কমপ্লিট মেপ এটা বনোৱা আছে এইটো চাই পিনে মানুহক বহুত সুবিধা হয় মলটোৰ ভিতৰত গ'লে আৰু এটা এনেকুৱা ধৰণৰ সেলফি পইণ্ট এটা পাব য'ত মানুহে বহুত ধৰণৰ ফটো তুলিছে ইয়াত সেলফি লৈছে তো এনেকুৱা ধৰণৰ ডিজাইন এটা বনোৱা আছে যেহেতু আগতো আপোনালোকে চাইছিলে সো বন্ধুসকল আমি এতিয়া উঠি গ'লোঁ ছেকেণ্ড ফ্ল'ৰৰ পৰা তলৰ দৃশ্য চাবলৈ এনেকুৱা ধৰণৰ চাওক আপোনালোকে কিমান ডাঙৰ এই মলটো দুইফালে এক্সেলেটাৰ লগোৱা আছে উঠিবৰ কাৰণে চিৰি আছে আৰু এক্সেলেটাৰ দুইটা আছে ইয়াত সো বন্ধুসকল আমি এতিয়া আহিলোঁ বিল্ডিংটোৰ টপ ফ্ল'ৰত আৰু ইয়াত খোৱা ষ্টল আছে মানে যিমানখিনি ফুড ষ্টল আছে KFC হৈ গ'ল ডমিন'জ হৈ গ'ল CCD হৈ গ'ল গোটেইখিনি ইয়াত আছে ইয়াৰ পৰা কিবা এটা খাই মেলি ওলাই যাওঁ আমি এতিয়া এইটো হৈছে ফিনিক্স পালাচিঅ' মলৰ লোগো মানে মলটোৰ চিম্বলটো এনেকুৱা ধৰণে বনোৱা হৈছে